আমাৰ এনেকুৱা ৰেলী আৰু মিটিং কৰাটো যোৱা 23 মাৰ্চৰ পৰা আৰম্ভ হৈছে আৰু শেষ হোৱা নাই, আৰু আছে 10টামান সমষ্টি আৰু আছে। মুঠতে আমাৰ লক্ষ্যটো হ'ল অঞ্চলত শান্তি বজাই ৰখা, অঞ্চলত একতা বজাই ৰখা আৰু উন্নয়ন। এই তিনিটা সেইটো উদ্দেশ্যলৈকে ৰেলী কৰি আছোঁ। আৰু কথাটো হ'ল 3 বছৰ কালত একো কাম কৰিব পৰা নাই, যাৰ ফলত আজি সকলো জাতি জনগোষ্ঠীয়ে আমাৰ বিশেষ দলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। সেইটো এটা ভাল পজিটিভ মানে ছিগনেল হৈছে। হোৱা নাই, মই এইটো খবৰ লোৱা নাই, মই নাজানো। মুঠতে আমাৰ ডিউটি মুঠতে কৰা নাই, সেইটো ৰাইজক সহায় দিব লাগে। এতিয়া জিৰ' একো কৰিব পৰা নাই, সেইটোকে মই ৰাইজক জনাই দি আছোঁ। বাছ ৰাইজৰ সঁহাৰি কেনেকুৱা ক'ত পাইছে? বিৰাট ভাল, ৰাইজৰ সঁহাৰিটো বিৰাট ভাল। আপুনি আজিও চাওক, কাজলগাঁও সমষ্টিত আমি এতিয়া কৰি আছোঁ, ইয়াৰ পিছত আকৌ প্ৰচাৰৰ এটা আছে। মুঠতে ৰাইজৰ সঁহাৰিটো খুব ভাল, পজিটিভ। এয়া আছিল নিশ্চয় কৰিব জনাওক BPF ৰাজ্যৰ দল অসমৰ পৰাই 2005 পৰাই BTC বাজিয়ে সকলোৱে BPF দলক সমৰ্থন কৰিছিল। যোৱা ইলেকশ্যনত 2020 চনত BTR একৰ্ড পঢ়াৰ পিছত তেখেতসকলে বিভিন্ন ধৰণৰ ৰাইজক মানে আশ্বাস দি পেলাই ভোট লৈছিলে। তেতিয়া ৰাইজে দেখিলে যে তেখেতসকলৰ দিনত 3 বছৰ উকলি যাবলৈ ধৰিছে, কিন্তু উন্নয়নমূলক কোনো কাম কৰা নাই। সেইটো দেখি পেলাই ৰাইজে এতিয়া UPPL এৰি পেলাই BPFত যোগদান কৰাৰ এটা প্ৰচেছত আছে। গতিকে আমাৰ যিটো ৰেলী, সেই ৰেলীৰ ভিতৰতে বহুত BPFক ভোট দি দিয়া মানুহবিলাকে UPPLৰ মানুহবিলাকে যোগদান কৰিছে। সেইটো দেখি পেলাই তেখেতসকলে ভয় খাই আছে। এতিয়া আগন্তুক নিৰ্বাচনত তেখেতসকলৰ অৱস্থা কি হ'ব? এয়া আছিলে